হেল্ল' নমস্কাৰ বন্ধু বান্ধৱীসকল, মই পংকজে আপোনালোকক স্বাগতম জনাইছোঁ মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ। তো আজি যাই আছোঁ কলেজত আমাৰ ডিপাৰ্টমেণ্ট ফেয়াৰৱেল আজি আছে। তো চাই থাকক ভিডিঅ'টো, আৰম্ভ কৰোঁ। मोतलिया बताहे उड़िया ही कॉलेजे कॉलेज पहाड़ोरे सूरा के मेघे मेघे जासे ही अरे यादो जुड़ितिए बेगरे हिले हिले जुपिया आवेगेरे कोई जा पर उठा हम तीन बार उठ लेके नहीं खुशी मोगा के ना मैंने ए बेटा तीन बार मूवी देखा মই নৰো ৰুমত চলি আছে খেলা, বটল দলিয়াই কিনে থিয়া কৰা। তো ফেয়াৰৱেল আৰম্ভ হোৱা নাই, অলপ দেৰি আছে আৰম্ভ হ'বা। মাৰ্টিন লুথাৰ কিং জুনিয়ৰ্ছে কৈছিল, উই আৰ নট মেকাৰ্ছ বাই হিষ্ট্ৰী, উই আৰ মেড বাই হিষ্ট্ৰী। নমস্কাৰ। আজিৰ এই ছয়গাঁও মহাবিদ্যালয়ৰ ইতিহাস বিভাগৰ সতীৰ্থ সন্মিলন উপলক্ষে উপস্থিত থকা মহাবিদ্যালয়ৰ একাডেমিক ইনচাৰ্জ কমল ঠাকুৰীয়া ছাৰ, মুৰব্বী অধ্যাপক অৰূপ কুমাৰ মেধি ছাৰ, সহকাৰী অধ্যাপক দেৱব্ৰত দলৈ ছাৰ, কৃষ্ণ ছাৰ আৰু সুমিদাস বাইদেউ, লগতে উপস্থিত থকা পঞ্চম ষান্মাসিকৰ সতীৰ্থবৃন্দ, তৃতীয় প্ৰথম ষান্মাসিকৰ ভণ্টি ভাইটিসকল আৰু এই বিভাগৰ পৰাই বিগত বছৰত সুখ্যাতিৰে উত্তীৰ্ণ হৈ যোৱা দাদা বাইদেউসকল। ইতিহাস হৈছে এটা জাতিৰ মেৰুদণ্ড। সেয়ে যিসকল শিক্ষাৰ্থীয়ে এই বিষয়টো অন্তৰৰ পৰা ভাল পায় আৰু ইয়াৰ প্ৰতি আকৃষ্ট হৈছে, তেওঁলোকক শুভকামনা তথা চিনাকি পৰ্ব, আৰু যিসকলে এই মহাবিদ্যালয়ৰ পৰা আনুষ্ঠানিকভাৱে বিদায় লৈ সচেতন নাগৰিক ৰূপে নিজকে গঢ় দিয়াৰ বাটত এখোজ আগুৱাই যাব, তেওঁলোকক অভিনন্দন জনোৱাই হৈছে আজিৰ এই সভাৰ মুখ্য উদ্দেশ্য। পৰৱৰ্তী কাৰ্যসূচী হৈছে বন্তি প্ৰজ্বলন। বন্তি প্ৰজ্বলন কৰিবলৈ অনুৰোধ জনাইছোঁ একাডেমিক ইনচাৰ্জ কমল ঠাকুৰীয়া ছাৰক। এইবাৰ আমি মঞ্চলৈ নিমন্ত্ৰণ কৰিছোঁ বিভাগৰ মুৰব্বী অধ্যাপক অৰূপ কুমাৰ মেধি ছাৰক। তেখেতক মঞ্চলৈ আদৰি আনিবলৈ অনুৰোধ জনাওঁ। হৈ গ'ল ছাৰহঁতক সম্বোধনা জনোৱা। এইবাৰ দি আছে 6M মোৰ দাদা বাইদেউসকলক অভিনন্দন পত্ৰ।
ধন্যবাদ জনাইছোঁ তোমাক। ইমান হাঁহিছে তুমি হয়তো হাঁহিব লাগিব জোৰকে নহয়তো কান্দিব লাগিব এতিয়া এই দুটা যিকোনো এটা কৰিব লাগিব নহ'লে তুমি ষ্টেজৰ পৰা যাব নোৱাৰিবা জোৰকে হাঁহিব লাগিব নহ'লে জোৰকে কান্দিব লাগিব নহ'লে নাচিব লাগিব তিনিটা অপশ্যন আমি নিদিওঁ তোমাক দিছোঁ বি এ ফাৰ্ষ্ট চেমৰ ষ্টুডেণ্টবিলাকৰ চিনাকি ল'লে আৰু লগতে অলপ ধেমালি কৰিলে হাঁহিব নাজানা মাইক্ৰফোনটো লোৱা আৰু জোৰকৈ হাঁহ আমি ভাৰতৰে বহু জনজাতি ভাষা আমি ভাৰতৰে উত্তৰ পূৰ্বাঞ্চল আহিবি সন্ধিয়ালৈ সপোন কঁকাল নাচি লগত যাবলৈ দুখত আছো চাবিহে বাৰলৈ ভাই ককাই বাই ভনীৰ দৰে কেনেকৈ মই নুঠে চিন্তা কাৰণ
padang hamba Nokte singko calon takin tansa Hamdi hamyon niyam padang hamba